হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে ভালেই নিশ্চয়। আৰু এইফালে মাহ হালধি পিচি ৰখা হৈছে, মামী দৈ পিচি থৈছে, মানে ছোৱালীৰ মামীয়েকে পিচি থৈছে আৰু এয়া মাহ হালধিৰে নোৱাবৰ কাৰণে। আৰু এইফালে আৰু নিয়ম চলি আছে আৰু মানে আজি 7 দিন হ'ল। 7 দিনৰ নিয়ম নীতিখিনি মানে কৰি আজিয়ে শেষ কৰি থ'ম আৰু ৰিচিপশ্যনটো দেৰিকৈ দিম, কাৰণ দেউতাৰ মাহেকীয়া নোযোৱালৈকে একো এইবোৰ কৰিব নাপায় বোলে, আৰু আমাৰো ভাল লগা নাই কৰিবলৈ, সেয়েহে আমি মানে দেৰিকৈ কৰিম বুলি ভাবিছোঁ মাহেকীয়াটো যোৱাৰ পিছত। আৰু আজি নিয়মখিনি কৰিবৰ কাৰণে মানুহ ইমান বেছি মাতা নাই। 4দিনীয়া নোৱা কামখিনি কৰিবৰ কাৰণে অহা মানুহকেইগৰাকীকে মাতিছোঁ আৰু ওচৰৰে বোৱাৰী 2জনীমান মাতিছোঁ নিয়মখিনি কৰিবৰ কাৰণে। আজি নিয়মখিনি কৰি থৈ দিম আৰু এমাহৰ পিছত মানে ৰিচিপশ্যনটো দি দিম। আৰু এতিয়া মই এইবোৰ মানে হওঁতে মানে এইবোৰ মনতেই নাইকিয়া হৈছে, কেনেকৈ কি কৰিব লাগে। মোক এতিয়া ডাঙৰ মানে মানুহকেইজনে শিকাই আছে আৰু মই নিয়মখিনি কৰি আছোঁ। আৰু কেনেকৈ কৰি আছোঁ আপোনালোকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। কইনা মাকৰ গাত য'তেই নাই, ভিডিঅ' বনোৱাত ব্যস্ত। সকলোৰে নিয়মবোৰ বেলেগ বেলেগ, সেয়ে আমাৰ এইফালে এনেকৈ নিয়ম। আৰু কানাই থোৱা, কানাই অনা, এইবোৰ নিয়ম। কি কানাই এইবোৰ বুজি নাপাওঁ আৰু নিয়ম আৰু। আমাৰ পংখী বহুত খং উঠি আছে, মানে একদম মোচন দি আছে। মামীয়েকে ভালকৈ কাপোৰ কানি পিন্ধা নাইকিয়া, সজাই কৰি দিয়া নাই, যেন তেন কৰি থৈ দিছে। সেয়ে তাই বহুত খং, বকি কাপোৰ পিন্ধি আছে, ভালকৈ ষ্টাইল কৰি নাই দিয়াৰ কাৰণে। মামীয়েকে কৰি নিদিয়াৰ কাৰণে ষ্টাইল, তাই নিজে লিপষ্টিক কাজল লেপি আছে, আৰু এয়া লিপষ্টিক লেপি আছে, দেখিছেনে, বকি।
বেছিহে হ'ব এতিয়া নহ'ব নহয় নিজে ক'ত বাচিবা নিজে ক'ত বাচিবা কৰিছ মই নকৰোঁ মই একোৱেই নকওঁ দে মই তোৰ ওচৰতে বহিবলৈ আহিছোঁ টানাইটো ল মোৰ টানাইটো ল'বলৈ অসুবিধা নিদিলি মোৰ টানাইটো ল'বলৈ অসুবিধা নিদিলি দিয়া সাতদিনীয়া বিয়াখন এনেকৈ আজি সামৰি পেলালোঁ আৰু 12 ফেব্ৰুৱাৰীত আকৌ নতুন এখন বিয়াৰ সৈতে লগ পাম। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিব। বাই বাই।